নমস্কাৰ এই ভিডিঅ'টোত মই আপোনালোকক মিছকেৰেজ বা এবৰ্চনৰ বিষয়ে ক'ম ইয়াৰ কাৰণসমূহ কি হয় কিয় হয় মিছকেৰেজ বা এবৰ্চন ইয়াৰ লক্ষণসমূহ কি হয় সিম্পটম সাইন্স কি হয় আৰু আপোনাৰ কিবা ট্ৰিটমেন্ট আছে নেকি যাতে আপোনাৰ নেক্সট প্ৰেগনেন্সিটো আকৌ মিছকেৰেজ বা এবৰ্চন নহয় আৰু লগতে মই ক'ম যে আপোনাৰ একবাৰ যদি মিছকেৰেজ হৈছে তেনেহ'লে নেক্সট প্ৰেগনেন্সিটো কিমান দিনৰ পিছত আপুনি প্ল্যান কৰিলে বস্তুটো ভাল তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব এতিয়া প্ৰথম কথাটো হ'ল মিছকেৰেজ মানে কি মিছকেৰেজ মানে হ'ল স্পন্টেনিয়াছ লছ অফ প্ৰেগনেন্সি বিফৰ 20 উইকস তাৰ মানে যদি বিনা কোনো কাৰণত প্ৰেগনেন্সিটো নিজে বেয়া হৈ যায় আৰু 20 সপ্তাহৰ আগতে যদি বেয়া হৈ যায় হেতু মিছকেৰেজ বুলি কোৱা হয় 20 সপ্তাহৰ পাছত বেয়া হলে হেতু মিছকেৰেজ বুলি নকয় আৰু বহু ক্ষেত্ৰত দেখা যায় যে আপোনাৰ একো পেটৰ বিষ হোৱা নাই ব্লিডিং হোৱা নাই কিন্তু পেটৰ ভিতৰতে প্ৰেগনেন্সিটো বেয়া হৈ গ'ল নষ্ট হ'ল হেতু মিছকেৰেজ বুলি যদিহে ব্লিডিং হৈছে নিজে বোলে ব্লাড ক্লটস কিবা কিবি ওলাই গৈছে তেতিয়া হেতু স্পন্টেনিয়াছ এবৰ্চন বুলি সাধাৰণতে দুইটা কাৰণ মিছকেৰেজ আৰু এবৰ্চন সাধাৰণতে দুইটা ইন্টাৰচেঞ্জ কৰি ব্যৱহাৰ কৰা হয় দুইটাৰ মিনিং একেটাই হয়গে যে 20 সপ্তাহৰ আগতে যদি বিনা একো কাৰণত নিজে বেবিটো নষ্ট হৈ যায় পেটৰ ভিতৰতে থাকে বা ব্লিডিং হৈ ওলাই যায় তেতিয়া মিছকেৰেজ বা এবৰ্চন বুলি কোৱা নেক্সট আহিলে ইনসিডেন্স এটো দেখা গৈছে যে 15 to 20% of all pregnancy miscarriage হয় তাৰ মানে হ'ল 100 জন যদি প্ৰেগনেন্ট হয় তাৰে 15 জন বা 20 জনৰ মিছকেৰেজ হয়ে যায় তাৰ মানে মিছকেৰেজটো ইমানে কমন হয়তো আপোনাৰ একবাৰ মিছকেৰেজ হ'ব পাৰে বা দুবাৰ হ'ব পাৰে কিন্তু তাৰ পিছৰ বেবিটো ভালকে হৈ যাব পাৰে খালি এটা কথা মন কৰিব লগা হয় যে যদিহে দুবাৰতকে বেছি মিছকেৰেজ হয় তেনেহলে আপুনি ফুল টেষ্ট কৰিব লাগিব এটা নেক্সট আমি চাও মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন কি হয় যে মিছকেৰেজ বা এবৰ্চনটো কিয় হ'ল এটো সকলোৱে জানিব বিচাৰে যে কিয় এনেকুৱা মোস্ট কমন কজটো হয় জেনেটিক কজ যদি কিবা বেবি এটা স্পন্টেনিয়াছ লছ অফ প্ৰেগনেন্সি হৈ যায় নিজে একো নকৰাকে বেয়া হৈ যায় নষ্ট হৈ যায় মোস্ট কমন হেতু জেনেটিক প্ৰবলেমৰ কাৰণে কাৰণ এটা বস্তু মন কৰিব যদি বেবিটো ভালে থকাহেতেন হেলদি থকাহেতেন বেবিটো আগবাঢ়ি গৈ থাকিলেহেতেন নৰ্মেলি কিবা নহয় কিবা এটা ডেফিনেটলি প্ৰবলেম আছে সেইকাৰণে বেবিটো আগবাঢ়ি নগলে অকমান আগবাঢ়িলে তাৰ পিছত বেয়া হৈ গ'ল নষ্ট হৈ গ'ল নিজে দুই নম্বৰ মোস্ট ইম্পৰ্টেন্ট কজটো হ'ল মেডিকেল কজেছ মোস্ট কমন হয় আপোনাৰ হৰমন ডিসবেলেন্স যদি হয় কেতিয়াবা আপোনাৰ হয়তো থাইৰয়েড হৰমনৰ প্ৰবলেম থাকিব পাৰে কিছুমানৰ সুগাৰৰ প্ৰবলেম থাকিব পাৰে বা অন্যান্য বহুত কেইটামান হৰমন আছে যোনখিনি যদি অলপ ওপৰতল হৈ যায় তেতিয়াও আপোনাৰ প্ৰেগনেন্সিটো আগবাঢ়িব নোৱাৰে নৰ্মেলি এখানে অলপ আগবঢ়াৰ পিছত বেয়া হৈ যায় আৰু কিছুমান কন্ডিশনছ আছে মেডিকেল কন্ডিশনছ যেনে এন্টিফসফলিপিড সিনড্ৰোম বুলি কয় বা মেটাৰনেল অটোইমিউন কিবা যদি থাকে ডিজিজ তেতিয়াও প্ৰেগনেন্সিটো অলপ আগবঢ়াৰ পিছত নষ্ট হৈ যাব পাৰে নেক্সট ইম্পৰ্টেন্ট কজটো হ'ল আপোনাৰ এনভাইৰনমেন্টেল ফেক্টৰছ যেনেকৈ যদি এক্সেসিভ যদি এলকহল কনজাম্পচন হয় এক্সেসিভ স্মোকিং হয় বা আপোনাৰ কিবা অকুপেশন আছে যোনবিলাকত আপোনাৰ টক্সিক কেমিকেলছ বা হেভি ৰেডিয়েশন এক্সপোজাৰ হৈ আছে বা তেনেকুৱা কিছুমান ভেৰি মানে ভেৰি পাৱাৰফুল মেডিচিনছ কিবা ব্যৱহাৰ কৰিছে যোনবিলাকৰ টেৰাটজেনিক ইফেক্ট আছে তেনেকুৱা বস্তুবিলাক থাকিলে তেতিয়াও বেবিটো নষ্ট হৈ যাব পাৰে নেক্সট কমন কজটো হ'ল আপোনাৰ ইউটেৰাইন কজেছ যোনটো বাচ্চা দানি থাকে যদি বাচ্চা দানিটোৱে কিবা প্ৰবলেম আছে আপোনাৰ জন্মগত কিছুমান প্ৰবলেম থাকিব পাৰে যেনেকৈ বাচ্চা দানিটোৰ মাজত কিবা এটা সেপ্টাম এটা থাকে তেতিয়া বেবিটো ডাঙৰ হ'ব নোৱাৰে অলপ ডাঙৰ হোৱাৰ পিছত জেগা নাপায় ডাঙৰ হ'বলৈ বেয়া হৈ ওলাই যায় বা কিছুমান বেলেগ প্ৰবলেম যেনেকৈ কিছুমান টিউমাৰ থাকিব পাৰে মায়ামা বুলি কয় যদি ডাঙৰ হয় সাইজটো বেবিটো গ্ৰ' হ'ব নিদিয়ে আধা গ্ৰ' হোৱাৰ পিছত বেয়া হৈ ওলাই যায় বা সাৰ্ভাইকেল ইনকম্পিটেন্স বুলি এটা কণ্ডিশ্যন আছে বাচ্চা দানি মুখখন বৰ এটা ভালকে টাইট হৈ নাথাকে সেইকাৰণে বেবিটো যেতিয়া অলপ ডাঙৰ হ'বলৈ চেষ্টা হয় বেবিটো ওলাই গুচি যায় নেক্সট আমি চাওঁ যে লক্ষণসমূহ কি হ'ব পাৰে মোস্ট কমন যোনটো লক্ষণ হয় সাধাৰণতে ব্লিডিং হয় ব্লিডিং হ'লে মানুহে গম পাইছে কিবা এটা প্ৰবলেম হৈছে তেতিয়া ডক্টৰৰ ওচৰলৈ যায় দেখাবৰ কাৰণে যে কি হ'ল তেতিয়া গম পোৱা যায় যে প্ৰেগনেন্সিটো অলৰেডি বেয়া হৈ গৈছে বহু ক্ষেত্ৰত এনেকুৱাও হয় যে ব্লিডিং নোহোৱাকেও পেটৰ ভিতৰত বেবিটো নষ্ট হৈ যাব সেকেন্ড মোস্ট কমন সিম্পটমছ হ'ল আপোনাৰ ক্ৰেম্পিং পেইন তল পেটত বিষ হ'ব পাৰে কিছুমানৰ নহ'বও পাৰে আৰু ধৰি লওক কিছুমান যোনবিলাক প্ৰেগনেন্সি সিম্পটমছ থাকে অলপ বমি ভাৱ এটা আহে বা তেনেকুৱা কিছুমান সিম্পটমছ থাকে সেই সিম্পটমবিলাক নিজে নাইকিয়া হৈ গ'ল দুমাহ হৈছে প্ৰেগনেন্সি কিন্তু একো সিম্পটমবিলাক নিজে নাইকিয়া হৈ গ'ল
তাৰ মানে বেবিটো অলৰেডি পেটৰ ভিতৰত বেয়া হৈ গ'ল, সেইকাৰণে চিমটমবিলাকো লাহে লাহে কমি গ'ল, প্ৰেগনেঞ্চি চিমটমবিলাক কমি যায়। এতিয়া আমি চাওঁ মষ্ট কমন কুৱেশ্যন যে কিবা ট্ৰিটমেণ্ট আছে নেকি যাতে আমাৰ নেক্সট প্ৰেগনেঞ্চিটো ভালদৰে হয়। প্ৰথমতে এইটো বস্তু বুজি লওক যে মিছকেৰেজটো বহুত কমন কণ্ডিশ্যন হয়, 15-20% অফ অল প্ৰেগনেঞ্চি হ'ব পাৰে। সেইকাৰণে যদি একবাৰ কাৰোবাৰ মিছকেৰেজ হৈছে বা দুবাৰো যদি কিবা কাৰণত হৈ গ'ল, তেতিয়াও আপুনি বিশেষ চিন্তা কৰিব নালাগে, কাৰণ দেখা গৈছে যে তাৰ পিছতো যোনবিলাক বেবী হয় 85% বেবী হেল্ডি বেবিয়ে হয়। কিছুমানৰ হয় 2-5% কেছ যোনবিলাক থাকে সেইটো ৰিপিটেড মিছকেৰেজ হৈ থাকে, দুবাৰতকৈ বেছি, 3বাৰ 4বাৰ 5বাৰ কণ্টিনিউ বেক টু বেক বেয়া হৈ আছে। তেতিয়া আমি কাৰণটো ধৰক ভালকে ইনভেষ্টিগেট কৰিব লাগিব আৰু ট্ৰিটমেণ্ট কৰিব লাগিব। ট্ৰিটমেণ্টত আমাৰ কি হয়, যেনেকৈ মই অলৰেডি আপোনালোকক ক'লোঁ যে কজবিলাক কি হয়, আমি সেই কজবিলাক এটা এটাকে বিচাৰি উলিয়াব লাগিব। জেনেটিক কজ হ'ব পাৰে, মেডিকেল কজ হ'ব পাৰে, এনভাইৰনমেণ্টেল কজ হ'ব পাৰে বা ইউট্ৰেইন কজ হ'ব পাৰে। এতিয়া আমি ইজিয়েষ্ট যোনটো হয় সেইটোৰ পৰা সাধাৰণতে ষ্টাৰ্ট কৰা হয়। মেডিকেল কজখিনি আমি সাধাৰণতে ফাৰ্ষ্ট ইনভেষ্টিগেট কৰোঁ। তো মেডিকেল কজবিলাক আমি ধৰিবৰ বাবে কিছুমান ব্লাড টেষ্ট কৰিব লগা হয়। ধৰি লওক আপোনাৰ থাইৰইড হৰমন টেষ্ট কৰিব লগা হয়, চুগাৰৰ কাৰণে টেষ্ট কৰিব লগা হয়, বা যেনেকৈ মই কৈছিলোঁ আপোনাক এণ্টিফছফলিপিড চিণ্ড্ৰম হ'ব পাৰে বা অট' ইমিউন চিণ্ড্ৰম হ'ব পাৰে। সেইবিলাক বস্তু আমি এটা এটাকে কনফাৰ্ম কৰিব লাগিব যে এইটো বস্তু হয় নে নহয়। নেক্সট আহিলে আপোনাৰ নেক্সট কমন হ'ল যে ইউট্ৰাইন কজেছ। এইটো চিম্পল যদি এখন আল্ট্ৰাছ'ন'গ্ৰাফি আপোনালোকে কৰে, তাতে দেখা যায় যে বাচ্চাৰ দানিটো কেনেকুৱা আছে, চাইজ ঠিকেই আছে নে নাই, ভিতৰত কেনেকুৱা আছে, অভেৰীকেইটা ঠিকে আছে নে নাই, বহুতখিনি বস্তু তাতেই আপোনাৰ গম পাই যায় যে বস্তুবিলাক ঠিকে আছে। নেক্সট আহিলে আপোনাৰ এনভাইৰনমেণ্টেল ফেক্টৰ্ছ, যেনেকৈ এটাটো হ'ল এলকহল কনজাম্পশ্যন বা স্মকিং, সেইবিলাকতো আপোনালোকে এভইড কৰিব পাৰে। 2 নম্বৰ হ'ল আপোনালোকৰ যদি কিবা কাৰণত টক্সিক কেমিকেলছ এক্সপ'জাৰ হৈ আছিলে, হেভি ৰেডিয়েশ্যন এক্সপ'জাৰ হৈ আছিলে, তেনেহ'লে আপোনালোকে জবটো বদলাব লাগিব। আৰু যদি কিবা কাৰণত মেডিকেশ্যন চলি আছিলে, কিছুমান টেৰাট'জেনিক মেডিচিনছ আছে ছাইড ইফেক্টছ, তো সেইবিলাক যদি আছিলে সেইবিলাক আপোনালোকে এভইড কৰিব লাগিব। লাষ্টত আহিলে আপোনাৰ জেনেটিক কজেছ। সাধাৰণতে জেনেটিক কজেছটো মষ্ট কমন কজ হয়, কাৰণে আমি এইটো বাদ দিব নোৱাৰোঁ। এইটো টেষ্ট কৰিবৰ কাৰণে দুটা হয়, এটা হ'ল যোনটো বেবী হৈছিলে, যোনটো আমি এমব্ৰিঅ' বুলি কওঁ, পেটৰ ভিতৰত যেতিয়া আছে সেইটো এমব্ৰিঅ' বুলি কোৱা হয়। সেইটো কিবা কাৰণত নষ্ট হৈ গ'ল বা ওলাই গুচি আহিলে, এবৰ্চন হৈ গ'ল, সেই এমব্ৰিঅ'টোত চেক কৰা হয় যে তাৰ কিবা ক্ৰম'জমেল কিবা প্ৰব্লেম আছে নেকি, আৰু লগতে মাক দেউতাক দুয়োজনৰে ক্ৰম'জমেল এনালাইচিছ কৰা হয় যাতে কিবা ক্ৰম'জমেল ডিফেক্ট আছে নেকি ধৰা পেলাব পাৰোঁ। নেক্সট মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো হয় যে আমি নেক্সট প্ৰেগনেঞ্চিটো কেতিয়া প্লেন কৰিম। একবাৰ মিছকেৰেজ হৈ গ'ল, নেক্সট প্ৰেগনেঞ্চিটো আমি যদিহে আপোনাৰ দুবাৰতকৈ বেছি মিছকেৰেজ হৈছে, ৰিপিটেড মিছকেৰেজ হৈছে, তেনেহ'লে আপুনি ফুল্লি ইনভেষ্টিগেশ্যন কৰিব লাগে। আপোনাৰ কি হৈছে, কজটো কি ধৰা পেলাব পাৰিব লাগিব। তেতিয়া আপুনি সেই কাৰেক্টিভ মেজাৰ্ছ যদি লয়, সেইমতে ট্ৰিটমেণ্ট কৰে, প্লেনিং কৰি তাৰ পিছত প্ৰেগনেঞ্চি কৰিলে আপোনাৰ নিশ্চয় ভাল হ'ব। যদি আপোনাৰ ফাৰ্ষ্ট টাইম মিছকেৰেজ হৈছে, তেনেহ'লে বিশেষ চিন্তা কৰিব লগা একো নাই, এইটো বহুত কমন প্ৰব্লেম হয়, হ'ব পাৰে। সেইকাৰণে নেক্সট প্ৰেগনেঞ্চিটো আপুনি এটলিষ্ট বুলিয়ে কৈছোঁ মই, এটলিষ্ট 3 মাহৰ পিছত প্লেন কৰক। 3 মাহ কেলৈ টাইম দিব লাগে, কাৰণ যিহেতু অলৰেডি এটা প্ৰেগনেঞ্চি হৈছিলে, মাজতে বন্ধ হৈ গ'ল, মাকৰ শৰীৰত যোনবিলাক হৰমন লেভেল হৈছিলে, প্ৰেগনেঞ্চি হৰমন, সেইবিলাক আকৌ জেগাত আহিব লাগিব। মাকৰ যিমানবিলাক চেঞ্জেছ আছিলে সেইটো নৰ্মেল হ'ব লাগিব। সেইকাৰণে আমি সেই 3 মাহ টাইম এটা দিব লাগে। ইউটেৰাছটো যোনটো বাচ্চা দাঙি আছিলে সেইটোও অলপ ফুলি যায়, তাকো টাইমত মানে জেগাত আহিবলৈ টাইম দিব লাগিব। সেইকাৰণে 3 মাহ এটলিষ্ট ৱেইট কৰি তাৰ পিছত আপোনালোকে প্লেন কৰক। আৰু প্ৰেগনেঞ্চি প্লেন কৰাৰ আগতে ডক্টৰৰ ওচৰত পৰামৰ্শটো ল'ব, কাৰণ আজিকালি প্ৰেগনেঞ্চিৰ আগৰ পৰাই আমি কাউন্সেলিংবিলাক কৰিব লাগে। আপুনি প্ৰেগনেঞ্চি ষ্টাৰ্ট হোৱাৰ আগৰ পৰাই কিছুমান দৰৱ ল'ব লগা হয়, যেনে ফলিক এচিড আছে, ভিটামিনছ আছে, কেলছিয়াম আছে, আইৰণ আছে, এই গোটেইবিলাকে আপোনাৰ বেবীটো গ্ৰ' হোৱাত সহায় কৰে। সেইকাৰণে সেই বস্তুবিলাক আগৰ পৰাই সঠিক পৰিমাণত আপোনাৰ শৰীৰত থাকিব লাগিব, তেতিয়াহে প্ৰেগনেঞ্চিটো ভালকৈ আগবাঢ়িব। আপুনি প্ৰেগনেণ্ট হোৱাৰ পিছত আৰম্ভ কৰিলে যিমান ইফেক্ট পাব, প্ৰেগনেঞ্চি হোৱাৰ 1 মাহ 2 মাহৰ আগৰ পৰা যদি ষ্টাৰ্ট কৰে কিছুমান দৰৱ, আপুনি বেছি ইফেক্ট পাব। আৰু কিছুমান জেগাত দেখা যায় যে প্ৰেগনেঞ্চিটো আপোনাক ভালকৈ মেইনটেইন কৰি ৰাখিবৰ বাবে এক্সটাৰ্নেল হৰমন কিছুমান দিব লগা হয়, আপোনাক কিছুমান ইনজেকশ্যন দিয়া হয়, যাতে আপোনাৰ প্ৰেগনেঞ্চি হৰমনবিলাক ভালকৈ নৰ্মেল লেভেলত থাকে, তেতিয়া আপোনাৰ প্ৰেগনেঞ্চিটো স্মুথলি আগবাঢ়ি যাব। গতিকে শেষত মই এটা কথাই ক'ম যে আপোনাৰ যদি ফাৰ্ষ্ট টাইম মিছকেৰেজ হৈছে বা এবৰ্চন হৈছে, চিন্তা নকৰিব। আপুনি পজিটিভটো চাওক সদায়, যে যিহেতু এইবাৰ আপোনাৰ প্ৰেগনেঞ্চি হৈছে,
তাৰ মানে নেক্সট টাইম আকৌ হ'ব। ক'ৰবাত সৰু সুৰা কিবা প্ৰব্লেম থাকিব পাৰে, সেইটো আমি বিচাৰি দৰৱ দি ট্ৰিটমেণ্ট কৰি তাৰ পিছত যদি প্লেন কৰোঁ, নিশ্চয় বেবী হেল্ডিয়ে ওলাব। আশা কৰোঁ আপোনালোকে বস্তুটো বুজি পাইছে। যদি কিবা বুজিব লগা আছে, সুধিব লগা আছে, কমেণ্ট কৰি